এফালে প্ৰভু ৰাম, আনফালে জগত জননী মা সীতা। এতিয়া দুয়োৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰ কৰা আসনত দুয়োৰে চৰণত পূজা কৰা লক্ষ্মণ। লক্ষ্মণৰ এটি উত্তৰে আমাক দিব সৌন্দৰ্যৰ সংজ্ঞা। নমস্কাৰ, মই আপোনালোকৰ তন্মিতা। এই ভিডিঅ'টো চাই আহক আমি অনুভৱ কৰোঁ সৌন্দৰ্যৰ পৰিভাষা। এবাৰ ভগৱান শ্ৰীৰামে লক্ষ্মণক ক'লে যে তেওঁ আৰু সীতাৰ মাজত এটা বিবাদ হৈছে, লক্ষ্মণে ইয়াৰ বিচাৰ কৰিব লাগে। লক্ষ্মণে মানি ল'লে। শ্ৰীৰামে ক'লে, মই কৈছোঁ যে মোৰ চৰণ দুখন সুন্দৰ আৰু সীতাই কৈছে যে তেওঁৰ চৰণ দুখন সুন্দৰ। এতিয়া তুমি সিদ্ধান্ত লোৱা যে কাৰ চৰণ প্ৰকৃততে সুন্দৰ। লক্ষ্মণে ক'লে, আপুনি মোক এই ধৰ্ম সংকটত নেপেলাব দাদা। তেতিয়া শ্ৰীৰামে বুজাই ক'লে, তুমি নিৰ্ভয়ে কোৱা কাৰ চৰণ সুন্দৰ। ৰামৰ চৰণলৈ আঙুলিয়াই লক্ষ্মণে ক'লে, হে মাতা, এই চৰণতকৈ আপোনাৰ চৰণহে সুন্দৰ। এই কথা শুনি মাতা সীতা সুখী হ'ল। তাৰ পাছত লক্ষ্মণে সীতাক ক'লে, মাতৃ, দাদাৰ চৰণৰ মই সদায় পূজা কৰি আহিছোঁ, সেইবাবে তেওঁৰ চৰণ মোৰ বাবে সদায় সুন্দৰ। এইবাৰ শ্ৰীৰামো সুখী হ'ল। তেতিয়া লক্ষ্মণে পুনৰ ক'লে, আপোনালোক দুয়োজনে ইমান সুখী হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোক দুয়োৰে এই চৰণৰ উপৰিও আন এটি চৰণ আছে, যাৰ বাবেই আপোনাৰ চৰণৰ সকলোৱে পূজা কৰে। সেয়া হৈছে আচৰণ। আপোনাৰ চৰণ সুন্দৰ হোৱাৰ কাৰণ হৈছে আপোনাৰ মহান আচৰণ। কাহিনীটোৰ মূল শিক্ষা এই যে শৰীৰৰ সৌন্দৰ্য বা বাহ্যিক ৰূপতকৈ আমাৰ আচৰণ বা চৰিত্ৰহে অধিক গুৰুত্বপূৰ্ণ। লক্ষ্মণে বুজাই দিয়াৰ দৰে আমাৰ আচৰণে আমাক প্ৰকৃত সৌন্দৰ্য আৰু সন্মান প্ৰদান কৰে। বাহ্যিক সৌন্দৰ্য ক্ষণস্থায়ী, কিন্তু উত্তম আচৰণ চিৰস্থায়ী। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক আটাই ভালে থাকক, নিজৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব।